দোস্তে মই উপস্থিত আছো মেঘালয়ৰ ওচৰতে এটা পিকনিক স্পট আৰু ইফালে চক মানুহৰ কেনেকুৱা সমাগম পুৰা মানুহ ভৰ্তি হৈ গৈছে একদম ইফালে কিমান মানুহ হাজাৰ হাজাৰ মানুহ আহিছে এই ইয়াতে পিকনিক খাবলৈ কিবা 2-3 দিন ধৰি আছে আৰু ইফালে নাগাসকলৰ আৰু ইয়াতে এটা আচৰিত ধৰণৰ দোকান দেখা পালো যিটো এইটো হ'ল এই দোকান যিটোত মানে আপুনি একো কিনিব নোৱাৰে জাষ্ট বস্তুবিলাক ৰেণ্টতে ল'ব পাৰিব মানে কি ইয়াতে মেঘালয়ৰ আৰু নাগাসকলৰ মানে কিছুমান কালচাৰেল ড্ৰেছ আছে না এই মেঘালয়ৰ যিমান কালচাৰ ড্ৰেছ সেইবিলাক ইয়াতে পিন্ধাই দিয়ে কিছু সময় পিছত আকৌ মানে ফটো চটো মাৰি আকৌ দিব লাগে ইয়াত ঘূৰাই দোস্তে সেইটো সাইডে যাব গ'লে হ'লে মানে জাষ্ট নালাটো পাৰ হ'ব গ'লে 20 টকা লাগে আৰু কোনো 50 টকা লাগে সামান্য পানীটো পাৰ হ'ব গ'লে 50 টকা লাগে বোলে আৰু এই নাৱত যিসকল উঠে মানে 100 টকা জাষ্ট যাওঁতে 100 টকা আৰু আহোঁতে 100 টকা গমেই পাইছে ইয়াতে মানে বিজনেছটো পুৰা চৰা এই জাষ্ট দলংটো পাৰ হওঁতে 50 টকা লাগে নাওতে উঠোতে 100 টকা লাগে মানে ইচ্ছা নাই আৰু আমি নাও দলং উঠি থাকোঁ ইয়াতেও পইচা দি ইচ্ছা নাই বেলেগ এটা উপায় ওলাব লাগিব আৰু এই সিফালে চাওক মানে পিকনিক মানে যে বনাব সেইটো নহয় এটা ফূৰ্তি মেমৰি হয় ইয়াতে চাওক মানে পুৰা 60 বছৰৰ ওপৰত সবকেইটা গ্ৰুপ আহি গৈছে আৰু চাওক কিমান ফূৰ্তি মানে একদম এইটোহে পিকনিকৰ আচল মজা আমাৰ নদী পাৰ হ'বলৈ গ'লে 50 টকা লাগে নাও দি গ'লে 100 টকা লাগে বাট আমাৰতো আৰু এৰেঞ্জ কৰাৰ বস্তুৰ অভাৱ নাই চাওক আমি এৰেঞ্জ কৰি পেলাইছোঁ ইফালে চাওক দলং পাইছোঁ মানে ইফালে যাই কিনে সিফালে যাওঁ বাছ আমাৰ টকাও ফ্ৰীতে পাই গ'লোঁ আইডিয়াটো কেনেকৈ লাগছে কওকচোন এই ইফালে দলংটো দেখা পাইছে মানে ইয়াতে পিকনিকৰ মানুহ মানে দূৰৰ মানুহ ইয়াতে নাহে মই কিন্তু আগতে চাই গৈছোঁ ক'ত ক'ৰবাত দলং আছে নেকি এই দলংটো মানে জাষ্ট ইয়াৰে লোকেল মানুহ অহা যোৱা কৰাৰ কাৰণে বনাইছে কিন্তু মইতো টেনশ্যন নাই মই এইটোৱে লোকেল মানুহৰ ইউজ কৰিম পূৰা ইফালে নদীৰ ইফালে আহি গ'লোঁ তো চলো এই চাওক কিমান দলং এইটো হ'ল ডিজিটেল দলং আৰু এইবিলাক চৌ দলং এটা বস্তু ভালকৈ বুজি পোৱা নাই মানে নদীৰ ইফালে পুৰা পাৰ্ক চাৰ্ক বনাইছে কিবা সজাই দিছে চাওক এইটো চিৰিটো চাওক কেনেকুৱা ডিজাইনাৰ চিৰি বনাইছে পুৰা বহুত কষ্ট কৰিছে আৰু বহুত মানে কিবা কিবি সজাই থৈছে কিন্তু সেইটো ফালত অকল মানুহে জাষ্ট পিকনিক খাইছে কোনো একো মানে এক্সট্ৰা কৰি কিবা এক্সাইটেড কিবা বস্তু বনা নাই আৰু ইফালে চাওক হাবিবি কাম ডু কিয়াম বস্তু ইফালে চাওক কিমান বগৰী পাকি আছে একদম পাকা বগৰী দেখোন মই অকলে আহি গৈছোঁ ইফালে মই অকলে আহি গৈছোঁ কোনো নাই একদম মই মাজে মাজে থৈ আহিছোঁ ৰাস্তাত কি হৈছে জানে মানে সকলোৱে যিফালে যায় মোৰ ভাল নালাগে মই পূৰা আহি গৈছোঁ যাওক মই জোতাটো খোলা নাই এতিয়ালৈকে মই জোতাটো খোলা নাই কিন্তু মই নদী পাৰ কৰি আহিলোঁ পূৰা এতিয়া উকিয়াম ভিলেজত গৈছিলোঁ এতিয়া উকিয়াম জংঘলত আহি গৈছোঁ এইটো কি সুন্দৰ ফুল চাওক যিয়ে হওক মানে মই সকলো য'তে যিফালে যায় মই নাযাওঁ মই বেলেগ পথ দি গুচি আহিছোঁ চাওক এইফালে ইয়াতে কোনো নাই চাওক একদম কিমান ডাঙৰ ডাঙৰ এৰিয়া জংঘল পূৰা আৰু ৰাস্তা এটা আছে সুন্দৰ ৰাস্তা মোৰ ট্ৰেকিঙত বহুত ইচ্ছা মই ট্ৰেকিং দুজনমান লগ হৈছিল মোক মানে অলপ কৈ দিলে যে ৰাণীখামাৰ কেতিয়াবা গৈছিলা সেই ৰাণীখামাৰৰ ঝৰ্ণা হয় আৰু এইটো উকিয়াম মানে দুটাত বেলেগ বেলেগ পিকনিক স্পট ঝৰ্ণাটো হ'ল ৰাণীখামাৰত উকিয়ামত নদীটো আৰু ইফালৰ পৰা নাৱেদি লৈ যায় তো গম নাপাওঁ কিমান দূৰ নগ'লেই ভাল তথাপি মানে মই অলপ চাই আহোঁ মই দৌৰি আছোঁ পাই গ'লোঁ চাগে এই তাতে মানুহৰ ভিৰ দেখা পাইছোঁ মই জংঘল যাই আছোঁ আৰু ইফালে পূৰা মানুহ আছে নদীত সেই মানুহ তাতে ৰখি আছে তাতে জনা হ'ব চাগে दोस्तों मैं घूमने के लिए आया और कहाँ घूमने के लिए आया ये पता करने के लिए सीखो आप डाउनलोड करें कहाँ है ये जगह मैं अकेले हूँ यहाँ पे और कोई नहीं है अगर भाग निकला तो मुझसे
पता नहीं क्या करेगा। खत्म, गुड बाय, गया। लेकिन यही है शायद लास्ट जगह। ऐसे ভিউ তো চাওক কিমান সুন্দৰ, একদম ঠাণ্ডা। আৰু এইফালে চাওক অসমৰ গৰম, অসমৰ মানুহৰ গৰম। দোস্তে ইয়াতে যিমান নীৰৱতা ফ্ৰেছ তেনেকুৱা ডেঞ্জাৰ ফ্ৰেছ হয়, কাৰণ ইয়াতে মই অকলে আছোঁ। কিন্তু এটা বস্তু মানে গম নাপাওঁ, ইমান নীৰৱতা, ইমান মানে মানে জাগাটো বহুত ভাল, একদম ঠাণ্ডা, পিউৰ অক্সিজেন। কিন্তু ইয়াতে না আছে মানুহৰ ঘৰ বাৰী, না আছে কোনো প্ৰাণী। কিন্তু ইয়াতে এনেকুৱা পথ কোনে বনালে? না ইয়াতে কোনো নক্সালবন্দী গ্ৰুপ আছে পথ বনাইছে? ইয়াৰ পৰা ৰাস্তাটো দুটা হৈ গৈছে, এইফালে দি গৈছে আৰু এটা এইফালে। ইয়াতে ঝৰ্ণা ক'ত? মোৰ আৰু এইফালে যোৱাৰ ইচ্ছা নাই, বোলে ফল বন্ধ নাই, ভয়। আৰে কিবা এটা মই ভয় খাই গৈছোঁ। এই তাতে সামান্য বস্তু হ'লে মোৰ ভয় লাগিব মানে। তো কিবালে ইমান মানুহ আছে, মই যদি ইয়াতে মানে গোটেই দিনো লুকাই থাকোঁ, চিঞৰি থাকোঁ, কোনো নুশুনে। ইমান মানে ইমান ঠাই, এইটো মেঘালয় হ'ব চাগে। চব পাহাৰ চাহাৰ। মই আৰু ইফালে নাযাওঁ, এই বগৰী চগৰী খাই গুচি যাম। এইটো ৰাণীখামাৰে হ'ব, এইটো ৰাণীখামাৰে। চাওক কিমান মানুহ আছে। নাওবিলাক মানে ইয়াতে তাৰ পৰা 100 টকা দি ইয়াৰলৈ লৈ আহে। ইয়াৰ পৰা আকৌ মানে ট্ৰেকিং কৰিব লাগিব, তেতিয়াহে ঝৰ্ণাটো মানে সেইফালে মিলিব। মই আকৌ এতিয়া দৌৰি দৌৰি যাব লাগিব। ইয়াতে মানে অকলে থকাটো ইমান মানে সুবিধা নহয়। আঢ়ৈটা বাজিবৰ হ'ল, এতিয়ালৈকে মানে মানুহ চব লাহে লাহে সিফালে যাই আছে। চব মানুহ মানে ৰিটাৰ্ণ তাতে যাই আছে। তাৰ লগতে ময়ো যাই আছোঁ ৰিটাৰ্ণ মানে আমাৰ পিকনিক স্পটত। তাতে আমাৰ খোৱা বোৱা আছে, খোৱা বোৱাৰ পিছত আকৌ ঘৰত যাব লাগিবতো, বহুত দূৰ হয়। টপাটা বগলী টপ টপ হৰে, মই ছিঙি লৈ যাওঁ কাৰ বাবে? মইতো কাৰ বাবে নলওঁ, আৰে মইতো নিজে খাম। চাওক মোক কেনেকুৱা লাগে। টেঙা দেখাতে ধুনীয়া, কামত নহয়। ফাইনেলি আহি গ'লোঁ মানুহ প্ৰাণীৰ ওচৰত। ইফালে এটা বেলেগ এটা প্ৰাণীও নাছিল, কিন্তু অলপ ভালে লাগছে। মইতো এক্সপ্ল'ৰ কৰিব গৈছিলোঁ। এতিয়া মই ছাজেষ্ট কৰিম আপোনালোকে য'তে যাওক, পিকনিকে যাওক, ঘূৰিব যাওক, এক্সপ্ল'ৰ কৰিব যাওক, পাৰিলে গ্ৰুপ ৱাইজ যাব। কাৰণ অকলে অকলে অলপ চিন্তা হয় আৰু মানে আৰু মেইনলি এনেকুৱা জেগাত না কোনো ছিগনেল পাব, না কোনো নেটৱৰ্ক পাব, আৰু বেলেগ মানুহকো কোনো চাউণ্ড বা কোনো বস্তু দি ছিগনেল দিব নোৱাৰিব। তো সেই হিচাপে মানে গ্ৰুপ ৱাইজ যোৱাই ভাল। কিবা এটা হ'লেও মানে বেলেগ এজনে খবৰ দিব পাৰিব বাহিৰত। এই মানুহ প্ৰাণীৰ ওচৰতে চাওক, এইবিলাক মানে সকলো পিকনিক স্পটত এইবিলাক মানে কিহৰ দোকান থাকে? মানে ইয়াৰে লোকেল মানুহবিলাকে লৈ বহি আছে, কিবা কিবা মূত্ৰৰ নিচিনা কিবা বটলত ভৰাই লৈ আহিছে। এইবিলাক কোনে আৰু কিহৰ কাৰণে কিনে? এইজনীৰ ওচৰত চাওক মদৰ ভাজা বিক্ৰী কৰিছে, তাৰ লগতে মানে মদৰ বটলো বিক্ৰী কৰি আছে। মানে একো নহয় যে এটা মহিলাই মানে ইয়াতে কোনে মানে কিনে আৰু কোনে খায়। মদ ইয়াতে বিক্ৰী কৰা আৰু খোৱা মানে কোনো বেপাৰে নহয়। ইয়াতে পুৰা খোৱা বস্তুৰ লগতে পুৰা মদৰ ভাজাৰ লগতে পুৰা বিক্ৰী কৰি আছে। হয়তো যিয়ে যি কৰক না কিয়, আপোনালোকে দূৰৰ পৰা আহিলে মানে এইটো নকৰিব আৰু এইবিলাক চিন্তাধাৰা নকৰিব যে ইয়াতে কিবা বেলেগ বস্তু খোৱা তোৱা, বেলেগ নিচা টিচা কৰা। কাৰণ ইয়াতে লোকেল মানুহবিলাকে এইবিলাক নাখায়। জাষ্ট বেলেগৰ পৰা চিভিক চেন্স নথকা মানুহবিলাকে আহি কিনে ইয়াতে এইবিলাক কৰে। বেয়া বস্তুৰ ওচৰতে ভাল বস্তু থাকে। আৰু ইফালে চাওক এটা মিনি পাৰ্কৰ নিচিনা বনাইছে। আৰু ইফালে এটা আচৰিত মানে এমাজিং দুটা ল'ৰা আৰু ছোৱালীৰ দুটা মূৰ্তি থৈ দিছে। মানে এইবিলাক মূৰ্তি মানে ৰবৰৰ হয়। দূৰৰ পৰা মানে ফটো তুলে বা ভাবে মানুহে যে এইবিলাক ৰিয়েল মানুহ হয়, কিন্তু এইবিলাক মানে বৰ্তমানৰ নহয়, একদম আদিম যুগৰ মানুহ। পুৰা দুজনক মানে পুৰা লগত কিবা কথা পাতি আছে, কিন্তু আমি দুজনে যাই কিনে এটাক ফুল দি দিলোঁ আৰু এটাক আৰু ল'বলৈ দিলোঁ। ল'ৰা তহঁতৰ দুটা কথা পাত। ভাই মনত আছে না, ইয়াতে আহোঁতে পইচা নালাগে, কিন্তু এই দলংটো পাৰ কৰোঁতে 20 টকা 50 টকা লাগে যে। কিন্তু মইতো ফ্ৰী আহি গৈছিলোঁ, এতিয়া আকৌ মানে গুচি যাই আছোঁ। মোৰ অলপ লাগিছে, যদি মোক সোধে মই কি ক'ম এতিয়া? পুৰা পাৰ্ক চাৰ্কটো মই ঘূৰিলোঁ, বিনা পইচাই মই পুৰা ঘূৰিলোঁ। এতিয়া যাওঁ, একো নকৰে, কিয়নো সেইফালেদি মই আহিছিলোঁ আৰু এতিয়া মেইন ফালেদি যাম। কাৰণ যোৱাৰ সময়ত কোনো ধৰণৰ চেকিং নহয়। তো মই আহি গ'লোঁ একদম এইফালে, আৰু এইফালে নাযাওঁ কাৰণ মই এতিয়া ঘৰত যাম। তো